নমস্কাৰ, ৱেলকাম টু মাই চেনেল চমচিকা চাকল ঘৰ। আজি মই বনাবলৈ লৈছোঁ মাছৰ সৈতে বিলাহীৰ জোল। যদি মোৰ ৰেচিপিটো চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেললৈ যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মিঠাতেলখিনি গৰম হ'লত মাছখিনি দি দিলোঁ। জোখমতে দি দিছোঁ হালধি, নিমখ দিছোঁ আধা চামুচ। মই মাছ কেইডোখৰ লুটিয়াই দিছোঁ। মাছকেইডোখৰ হাফ ফ্ৰাই হৈ গৈছে আৰু মই এইকেইডোখৰ কাঢ়ি লৈছোঁ, যিহেতু মই এইখিনি বিলাহীৰ লগত জোল বনাম। মই সেই একেখিনি মিঠাতেলতে পিঁয়াজ এফাল কাটি পিনি দি দিছোঁ। মই বিলাহী দুটা এনেদৰে টুকুৰা টুকুৰি কৰি কাটি লৈছিলোঁ আৰু এইখিনি এতিয়া বিলাহীখিনি মই কেৰাহীত দি দিছোঁ। নিমখ দিছোঁ আধা চামুচ, হালধি দিছোঁ আধা চামুচ, পাঁচফোৰণ মছলা আধা চামুচ দি দিছোঁ। মই ঢাকনি এখন দি দিছোঁ। মই 1 মিনিট হোৱাৰ পিছত বিলাহীখিনি এবাৰ লৰাই দিছোঁ। পুনৰ 1 মিনিটমান ভজাৰ পিছত মই ইয়াত কেঁচা জলকীয়া দুটা দি দিছোঁ। আৰু অকণমান লৰাই দিছোঁ। বিলাহীখিনি সম্পূৰ্ণ সিজি গৈছে। ইয়াত এতিয়া মই মাছকেইডোখৰ দি দিছোঁ, যিহেতু মই অকণমান জোল বনাম। মাছকেইডোখৰ দি মই পুনৰ লাহে লাহে লৰাই দিছোঁ। পুনৰ 1 মিনিট সিজাই ল'ম। এক মিনিটমান হোৱাৰ পিছত মোৰ বিলাহী আৰু মাছখিনি এনেকুৱা হৈ গৈছে। এতিয়া মই ইয়াত পানী দি দিম। এতিয়া মই ইয়াত পানী দি দিছোঁ। পানীটো অলপ গৰম কৰি লৈছোঁ। পানী দিয়াৰ বাবে মই পুনৰ অকণমান নিমখ দি দিছোঁ। ইমানকণ নিমখ দি দিছোঁ। আকৌ অকণমান লৰাই মই এতিয়া ঢাকনখন দি দিছোঁ। 5 মিনিটৰ পিছত বিলাহী আৰু মাছৰ জোল এনেকুৱা হৈ গৈছে। মই ইয়াত এতিয়া দুটা নহৰু থেতেলিয়াই লৈছিলোঁ আৰু ইয়াত দি দিওঁ। আৰু শেষত দি দিছোঁ মই মিহিকৈ কাটি লোৱা অলপ ধনিয়া।
দেখিছেনে মোৰ মাছৰ জোলখিনি কিমান ধুনীয়া হৈছে আৰু মোৰ মাছৰ জোলখিনি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। পুনৰ এখন কেৰাহী গেছত পাতি দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাত মই ইয়াত পিঁয়াজ দি দিছোঁ। এতিয়া লাই শাকখিনি মই দি দিছোঁ। নিমখ দিছোঁ আধা চামুচ, হালধি দিছোঁ আধা চামুচ, মই সিজিবৰ কাৰণে ঢাকনি এখন দি দিছোঁ। কেঁচা জলকীয়া এটা ফালি দি দিছোঁ। এইখিনি মই মিডিয়াম টু ল' ফ্লেমত 5 মিনিটমান ভাজি ল'ম। মই লাই শাকখিনি 5 মিনিটৰ পিছত এবাৰ লৰাই দিছোঁ। লাই শাকখিনি পুনৰ লৰাই দিছোঁ। লাই শাকৰ ভাজিখিনি হৈ গৈছে। মই গেছটো অফ কৰি দিছোঁ।